channel. আজি মই আপোনালোকৰ আগত এটা চুকা টেঙা দি মাছৰ ৰেচিপি শেয়াৰ কৰিম। যদি আপোনালোকৰ মোৰ ৰেচিপিটো চাই ভাল লাগে তেন্তে লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো বলক তেন্তে মোৰ ৰেচিপিটো আৰম্ভ কৰো। এয়া আমি কেৰাহীটো পাতি দিলো। এতিয়া মই অলপমান তেল দি লম। তাৰ পিছত মই ইয়াত অলপমান জিৰা কুটাই লম। এতিয়া মই অলপমান পাঁচফোৰণ দি লম আৰু তাৰ পিছত এটা শুকান জলকীয়া দিম। এতিয়া মই ইয়াতে অলপমান পিয়াজ দিছো। পিয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মই চুকা টেঙাখিনি ইয়াত ঢালি দিম। গোটেইখিনি মই দিয়াৰ পিছত ইয়াতে অলপ মই লাৰি থাকিম। বস্তুখিনি অলপ লাৰি থকাৰ পিছত মই ইয়াতে অলপমান নিমখ দিম আৰু হালধি দিম। এতিয়া মই এইখিনি ভালদৰে লাৰি থাকিম। ভালদৰে মই লাৰি থকাৰ পিছত অলপমান কণ বিলাহী দি দিছো। এইটো অপচনেল হয়, আপোনালোকে দিব পাৰে নিদিব পাৰে। এতিয়া মই ঢাকনখন মাৰি অলপ টাইম সিজিব দিম। এতিয়া মই অলপ চেক কৰি লওঁ বস্তুখিনি সিজিছে নে নাই। এতিয়া অলপমান সিজিছে বস্তুখিনি। তাৰ পিছত মই অলপ লাৰি জিৰা গুড়ি অলপমান দিম। দি ভালদৰে লাৰি থাকিম। লাৰি হোৱাৰ পিছত মই 1 কাপ পানী দিছোঁ। এতিয়া ভালদৰে সিজি আহিছে। এতিয়া মই আৰু 1 গিলাচ পানী দিছোঁ। এতিয়া মই 2টা জলকীয়া দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়াকেইটা ফালি দিব পাৰে, মই গোটাকৈ দিছোঁ। এতিয়া মই ঢাকনখন মাৰি উতলিব দিম। এতিয়া উতল আহিছে, মই চেক কৰি চালোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম। আপোনালোকে যিকোনো মাছ ল'ব পাৰে, মই ভাঙন মাছে লৈছোঁ। এতিয়া মই ঢাকনখন 5 মিনিটৰ কাৰণে মাৰি দিম। এয়া আমাৰ চুকা টেঙাৰ সৈতে বিলাহী দি টেঙা মাছৰ জোলকণ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰে। নমস্কাৰ।